গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ সকলো খবৰ ভাল তো বহুত দিনৰ ভিডিঅ' লৈ আহিছোঁ আজি মানে ভিডিঅ' দিয়াই নাছিলোঁ বহুত দিন মানে আমি কলেজ আহিছিলোঁ আজি তো আমাৰ মানে বৰ্তমান ক্লাছ এটা নাই মানে ছাৰ ছুটিত আছে তো সেইটো কাৰণে ভাবিলোঁ কি আজি অলপ ওলাই যাওঁ কলেজৰ পৰা মানে এনে ওচৰৰ পৰা ফুৰি আহোঁ যিহেতু আই টি আইত মানে অকল গুৱাহাটী ল'ৰা নহয় বহুত মানে ঠাইৰ ল'ৰা থাকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা থাকে তো মানে ভাবোঁ আৰু আমি একেলগে মিলি কিনে অলপ ফুৰি আহোঁ আৰু আমি ফুৰিব ওচৰতে আৰু অলপ এনে যাওঁ আৰু বহুত দিন যিহেতু ক'তো যোৱা নাই আমাৰ ব্লগাৰ হয় ভাল ব্লগাৰ বাকী আমাৰ এই গ্ৰুপটো আছে পুৰা আমি চবে যাম আজি তাত বলক গাইজ ক'ত যাওঁ আপোনাক দেখাই থাকিম বলক আৰু আমাৰ ল'ৰা মানে আমি 12জনমান আহিছোঁ ন তো মানে অলপ মানে খেলি মেলি হৈছে ল'ৰাবিলাক বলো ভাই কিবা এটা কৈ দিবা নেকি আমাৰ গোবিন্দাৰ তাৰ লগত আমি আছোঁ ৰাইজ আৰু আমাৰ বন্ধু বান্ধৱীসকলে আছে বান্ধৱী নাই চব ল'ৰা ছোৱালী নাই চব ল'ৰা বৰ্তমান এই টিলা দেখিছেনে আপুনি এই টিলালৈকে যাম সেইটো কাৰণে আমাৰ তিনি ঝাণ্ডি মন্দিৰ বুলি কয় তিনি ঝাণ্ডি মন্দিৰ নহয় কালী মন্দিৰ আছে ওখ আছে বোলে চাওঁ কি হয় কিন্তু গৰম বহুত দিছে গাইছ বহুত গৰম দেই আমাৰ ল'ৰাবিলাক আহিছে পিছফালে বান্ধৱ হিৰক কিবা কবি বল মন্দিৰ যাব লাগে গ'ল মানে আমাৰ কি ক'ম আৰু তো আমি বঢ়িয়াকৈ সকলোৱে পইচা মিলি কেনে ব্ৰেড আৰু জেলি লৈ লৈছোঁ মানে ওপৰত খাব লাগিব ন বঢ়িয়া চাওকচোন দাদা চাই লওক তো আমি য'ত গৈ আছোঁ মানে ৰাস্তাটো ঠিক এনেকুৱা টাইপৰ মানে অলপ পাহাৰ উঠিব লাগিব যিহেতু ভিউটো পাহাৰত আছে তো এনেকৈ গৈ থাকিব লাগিব মানে ডক্টৰ বি বৰুৱা হস্পিটেলৰ পৰা যিটো চিধা ৰাস্তা আছে ন এই ৰাস্তাতে আহিব লাগে কিমান আছে বাৰু ভিডিঅ' কৰি আছোঁ কৈ দিয়া খাই আছোঁ কিবা এটা কৈ দিয়া তো এইফালে আয়ুব আছে আয়ুব কথা পাতিবি মোৰ ঘৰ গোৱালপাৰা মানে গাইছ আই টি আইত মানে আপোনাৰ বহুত ডিষ্ট্ৰিক্টৰ ল'ৰা আহে তো ভাল লাগে মানে কিবা এটা চবকে লগ পোৱা যায় কোকৰাঝাৰ আছে হাজো নলবাৰী বহুত ভাল লাগে চিপাঝাৰৰ ল'ৰা আছে ভাল লাগে আৰু চব মানে বেলেগ বেলেগ হেৰি বাকী আমি বৰ্তমান এনেকুৱা এটা লোকেশ্যন আহি পালোঁ কৰি বিশেষ অলপ ভাগৰ লাগছে বহুত দিন নাই পাহাৰত আৰু এই বেগখন আছে বহুত ভাৰী কিতাপবিলাক ডাঙৰ বহী 3খনমান আছে বহুত কষ্ট হয় আই টি আইৰ পৰা মানে কলেজৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আহিলোঁ এতিয়া বেছি হ'ব চাগে উঠি আছোঁ তো এতিয়ালৈকে পোৱা নাই গৈ আছোঁ আৰু যিমানে উঠিছোঁ সিমানে মানে ভাগৰ লাগিছে চবৰে কিন্তু কি ক'ম যাবতো লাগবই যিহেতু আজি টাইম পাইছোঁ কাৰণ টাইম নাপাওঁৱে আমি আমাৰ ফুল ক্লাছ হয় সদায় বহুত আজি কিবা কাৰণত অহা নাই সেইটো কাৰণে আমি পাৰ্মিশ্যন লৈ আহিছোঁ তো কিন্তু কিবা ক'বা নেকি অঁ বঢ়িয়া গাইজ ফাইনেলি আমি আহি পালোঁ জেগাটো এইটো চাওক মানে মন্দিৰ আৰু শ্ৰী হৰগৌৰী মন্দিৰ 3 বান্দি বা মজা ত' চাব পৰা অৱস্থা কেনেকুৱা আহিছে আৰু আমাৰ বাকী এটা আহি এতিয়ালৈকে আহি আছে আমি 6জন আহিলোঁ আৰু আহি আছে 7জনমান আহি আছে বেয়া আহিছে দেই ফাইনেলি তো গাইজ বৰ্তমান আমি এনেকুৱা চিৰি পালোঁ এতিয়া গৈ থাকিবলৈ এনেকৈ উঠি তো কিমান চিৰি আছে গম নাপাওঁ আৰু যাই থাকিব লাগিব মানে আৰু উঠিব লাগিব অলপ উঠাৰ পিছতহে আমি মানে মেইন ভিউ পইণ্টটো দেখা পাম তো বঢ়িয়া ভালে গৈছে 11 বহুত টাইম আছে আমি বহুত ফুৰিব পাৰিম এনজয় কৰিব পাৰিম এটা ভিডিঅ'টো একেলগে চাই থাকিব একদম তো গাইজ পিছফালে এটা ধুনীয়া ভিউ আৰু আগফালে এটা মন্দিৰ আছে আমাক দেখাই আছোঁ এইটো আছে মন্দিৰ এটা আছে এইফালেও মন্দিৰ আছে ধুনীয়া মানে মন্দিৰে আৰু শিৱ মন্দিৰ তো ইহঁতে হাত মুখ ধুলেও বঢ়িয়া কৰি চাব মন্দিৰ আছে এইফালে মন্দিৰ আছে মজা তো ইয়াতে অলপমান ফ্ৰেছ হৈ লওঁ হৈ কেনে লগ পাইছোঁ আপোনালোকক ধুনীয়াকৈ ভিতৰত আহিলোঁ মন্দিৰত আহি কেনে পূজা পাতি কৰিলোঁ বহুত ভাল লাগিল চাব পাৰে পূৰা ফুট কৰিছোঁ বঢ়িয়া কৰি আৰু বহুত ভাল ঠাইটো এইফালেও আছে হিৰক বঢ়িয়া লাগিছে যদি আপোনালোকে যদি অহা নাই আহিব বহুত ধুনীয়া হয় 3 জান্দি মন্দিৰ ন 3 জান্দি বহুত বঢ়িয়া হয় এইফালে বঢ়িয়া ভিউ আছে এইফালে বহুত ভালে এইফালে ভিউ চবফালে ভিউ তোমাৰ গাইছে আমাৰ 4জনমান তলতে থাকিল নেকি ভাগৰ লাগিল সিহঁতৰ চাগে উঠি অহা নাই দেখা নাই পইচাটো দিছিলোঁ বাকী বহুতে বেছি ভাল লাগিল কি কৈছে হা অঁ মোৰ লগত আছে লৈ যোৱা অঁ ধুনীয়াকৈ আমি প্ৰসাদ লৈ লৈছোঁ প্ৰসাদ চবক অলপ দি দিওঁ বঢ়িয়া কৰি চবক অলপ দি দিবা চাউললৈকে অলপ নিলি ভাল আছিল থাকব না চাউললৈকে শেষে হ'ব চাগে চাউললৈকে ক'ত নিয়া চাউল নিবা ছাৰ বেয়া নাপাব ভিডিঅ'টো চাই আছোঁ যদি বেয়া নাপাব আৰু কেনে লাগিল মস্তি লাগছি
বঢ়িয়া লোকেশ্যনটো সঁচাৰে কৈছিল কিন্তু তো এতিয়া আমি ধুনীয়াকৈ যাওঁ যাই কিনে তলত খাই লওঁ ধুনীয়াকৈ যিহেতু খোৱা বস্তু অলপ লৈ আহিছিলোঁ তো বৰ্তমান হৈছে আমাৰ খোৱা টাইম তো বঢ়িয়াকৈ ব্ৰেডত জেলি লগাই দিছে চবে ধুনীয়া কৰি একদম চবে লগাই দিছে বঢ়িয়া মস্তি পাৱাৰ এনেকুৱা খোৱা মজাই বেলেগ আমি ধুনীয়াকৈ ওলাই আহিলোঁ ফ্ৰেছ হৈ বহুত ভাল লাগিল মন্দিৰত আহি সকলোৰে যাবলৈ ওলাইছোঁ তো আপোনাক কেনেকুৱা পালে ক'ব কমেণ্টত বেছি মানে ভিডিঅ'টো মানে ভালকৈ দেখাব নোৱাৰিলোঁ কাৰণ আৰু ভিতৰত মানে কেমেৰা এলাও নাই তথাপিও আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ তো এতিয়া আমি কলেজ গৈছোঁ কাৰণ আমাৰ ক্লাছ আছে 1:30 মানৰ পৰা আছে ন 1:30 পৰা ক্লাছ আছে অলপ ফুৰিলোঁ বাই বাই গাইজ ভিডিঅ'টো আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই 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 বাই